হ'লেও আমি আকৌ মাগুৰবিলাক ইয়ালৈ আনি থাকোঁ। আৰু এইবিলাক নেট দিব লাগিব। নেট নিদিলে এই বাঁহৰ পাত কিবা কিবি সেইটোও এটা কিমান পাত দিছে। তাৰ উপৰি আকৌ চিকাৰী চৰাই আছে, বগিলাতো 2-3টা মাৰি দিয়ে। ঘুমে নুঠোঁতে পৰে এই বগিলা মানে সেইখিনি পাৰ হ'ল সেই ইটাই চিটাই দিছিলে সেই নেট নহয় কি জানো। এইটো এই পানীটো আপুনি তাৰমানে একদম সম্পূৰ্ণ নুগুচাই থাকে নহয় মাছ ধৰোঁতে কমাই লয় নেকি? কমাই লয় এইবিলাক মেচিনাৰী বস্তুটো, মেচিনৰ নিচিনাকৈ বনাই লৈছোঁতো। মাছ ধৰি পানী অলপ কমাই দিওঁ, 2 ফুট 3 ফুট কমাই দিওঁ। এই ঢৌকেইটা মাৰকচোন, ঢৌকেইটা মাছ আছে ঠাণ্ডাৰ কাৰণে নলওঁ এইবোৰ কেনে লগা হৈছে। একদম টিভিত গোটাই গোটাই নিজে দেখিবলৈ লাজু লগা হৈছে। এই তাই যি পঠিয়াই এইফালে পাইপ থৈ দিব লাগিব দেই। পানী আকৌ এইটো সাপ্তাহিক সলাইয়ে থাকিব লাগে, সেইটো চিষ্টেমেটিক ৰাখি দিছোঁ। আৰু অভাৰ পানীটো দি ওলাই যায়। অভাৰ পানীটো বৰষুণ দি থাকক কথা নাই, কোনোদিন ভৰ্তি নহ'ব এইটো। ৰাতি উঠি অহা দৰকাৰ নাই। নাই এইটো মই অলপ চাব কৈছোঁ বনালি আৰু এটা এতিয়া দি দিম বুজিছেনে। হ'ব আকৌ হওক পিছৰো কথা আছেতো। আৰু এই পাইপডাল দিব লাগে, এই পাইপটোত তাৰমানে আপুনি বন্ধ কৰি দিছে সেই তাতে তাতে বন্ধ মাছবিলাকতো ভিতৰেদি সোমাই যাব নাযায়। এতিয়া হেৰি আছে আকৌ নেট আছে তাৰমানে নেটে নহয় এই বস্তু আছে সোপাৰে মাছ ধৰা নৰা কিছুমান পিন্ধা কৰি দিয়া আছে। পানীটো পাছ হৈ মাছ নাযায়। এটা মাটি আপুনি কিমানমান দিছে? মাটি দিছে নহয় তলত? তলত মাটি আছে, তলত মাটি এনেকুৱা আছে কিন্তু ইয়াত কমকৈ দিবি। এই এটা কথাও আছে মাছবিলাক এই ঠাণ্ডাত বোকাত এই